পোৱালি গাহৰিটো চাক ইমান কিউট, এইটো বহুত ধনী গাহৰি। আৰু এইকেইটা মই আৰু মোৰ লগৰকেইটা। Hey guys, welcome back to my channel Bordikai. So মই বহুত দিনৰ পৰা ভিডিঅ'জ বনাই থকা নাছিলোঁ বিকজ অলপ বিজি আছিলোঁ, বাট এতিয়া আকৌ ফ্ৰী, চ' মই আকৌ কেমেৰাটো উঠাই লৈছোঁ। আজি আকৌ ভিডিঅ' বনাব গৈ আছোঁ। আজি ছেটাৰডে আৰু যোৱাকালিও হোলী আছিলে, অলপ গা চা বেয়া আছিলে, চ' হোলী খেলা নাই। বাট দেন চবকে বিলেটেড হেপী হোলী। আৰু এতিয়া মই গৈ আছোঁ লাঞ্চ কৰিব এটা জেগাত, ভেৰি স্পেচিয়েল জেগা, মিনিষ্ট্ৰি অফ পৰ্ক বুলি। ইমান ডাঙৰ ফেঞ্চি ৰেষ্টুৰেণ্ট নহয়, বাট দেন তাৰে ফুডটো বহুত টেষ্টি হয়। মই এতিয়া সফদৰজং গৈ আছোঁ আৰু আপোনালোকে মোৰ লগত আহক, তাতে কি কি খাওঁ, তাতে কি কি পায়, চি ফুড টি ফুড পায়, মই আপোনালোকক দেখাম বাৰু, বলক। আজি পিছে 19th of March আৰু এতিয়া টেম্পাৰেচাৰ দিল্লীত বহুত গৰম, চ' মই হাফ পেণ্ট পিন্ধি এনেকৈ টি চাৰ্ট পিন্ধিহে গৈ আছোঁ। এৰাউণ্ড 31-32 ডিগ্ৰীজ হৈ আছে এতিয়া বাহিৰত। গৰমৰ জ্বালা দিনকেইটা আহিলে আৰু। এতিয়া বিল্ডিঙৰ বাহিৰত ওলাই আহিলোঁ আৰু এতিয়া অটো ল'ব গৈ আছোঁ। এই অটোৱালা এটা বাহিৰতে আছে, তাতে গৈ পেলাই অলপ দাম চাম দৰ কৰি পেলাই অটো এটা লৈ লওঁ আৰু। भैया एनसीसी के कितना आप कितना लेते हो? 180। অটোত মানে অলপ দাম দৰ কৰিব লাগে বুজিছা। ই 80 টকাতে মানি গ'ল, ই তেতিয়া 100 টকা কৈ আছিলে। A few moments later. Ministry of Pork বলক গ'লো ভিতৰত। এতিয়া চাওক কি ধুনীয়া ইণ্টেৰিয়ৰটো। ইয়াতে বেচিকেলি মিজো বা নাগা এনেকুৱা ফুডবিলাকে ইয়াতে পায় আৰু ডেক'ৰেশ্যনছবোৰো সেনেকুৱাই কৰি থৈ দিছে। এয়া মই কি কি খাম এয়া মই লিখি দিলোঁ। এইটো পিছে নন এলকহলিক ড্ৰিংক হয় দেই, চ' আপোনালোকে হেৰি নকৰিব। কিন্তু এইটো মই দেখাই আছোঁ কি হয় জুথুটো। আৰু এই মেডামে বোলে কিবা এইটো জাম্বো প্ৰনছ উইথ ডাবল ফ্ৰাইড অক্টোপাছ খাবই। কি বা অক্টোপাছ ইয়াতে খাই চাওঁ ৰ'ব। ইয়াত এনেকুৱা এই বেল থাকে, আপুনি অৰ্ডাৰ কৰাৰ পিছত আপুনি অৰ্ডাৰটো নিজে লিখিব লাগিব, তাৰপিছত বেলটো দবাই দিলে ৱেইটাৰজন আহি যাব। এই পোৱালি গাহৰিটো চাক ইমান কিউট, গাহৰি আৰু এজনী, এইটো বহুত ধনী গাহৰি। আৰু এইকেইটা মই আৰু মোৰ লগৰকেইটা। আজি প্ৰথমবাৰৰ বাবে অক্টোপাছ খাম। অক্টোপাছ চাওঁচোন কেনেকুৱা হয়। আৰু ফ্ৰেণ্ডছ, আপোনালোকৰ হোলী কেনেকুৱা গ'ল কওকচোন। মইতো একো খেলা নাই কাৰণ মোৰ গাটো অলপ বেয়া হৈ আছিলে। আজি গাটো ভাল পালোঁ আৰু অফো আছিলে, চ' পটককৈ ওলাই আহিলোঁ আৰু ৰখিব নোৱাৰোঁ। কাপটো বম মজা, দ্য কাপ ইজ লাভলি চি। এণ্ড দিছ ইজ জুথো, যোনটো ৰাইচ বিয়াৰ বুলি কওঁ আমি। একো জাজ নকৰিব দেই, আমি খাওঁৱেই আৰু চবেই জানেই দেখোন। জুথো ট্ৰাই কৰি আছোঁ দেই ফাৰ্ষ্ট টাইম। দিয়া চলো চিয়াৰ্ছ। মিঠা মিঠা ন অলপ। চ' এইটো পৰ্ক ৰিবছ আৰু এয়া অলপ চিপছ, পটেটো চিপছ আৰু লগত মেয় দিছে। লগত ইয়াতে এইটো প্লেটাৰটো আমাৰ, য'ত ইয়াতে চিপছো আছে। তাৰপিছত এইটো আই গেছ অক্টোপাছ আৰু এইটো প্ৰনছ, লগতে চচ আৰু লেমনছ, লগতে জুথো। ট্ৰাই কৰি চাওঁ। পৰ্কটো বহুত টেণ্ডাৰ, ধুনীয়া ফ্লেভাৰ্ছ। এতিয়া অক্টোপাছ খাব গৈ আছোঁ ৰ'ব। অক্টোপাছ বহুত চিউই, মাছৰ নিচিনা, প্ৰনছৰ নিচিনা এটা ফ্লেভাৰ এটা আহে।
বহুত চিউই ভালকৈ চিউ কৰিব লাগিব এয়া ফ্ৰাই কৰি দি আছে এয়া চব মিছা মাছ ডাঙৰ ডাঙৰ প্ৰনছ এও ফ্ৰাই কৰা বা কিবা সিহঁতৰ জুচৰ লগত এনেকৈ ধুনীয়াকৈ বনাই দিছে ড্ৰাই গোটেইখিনি ঠিক আছে স্মৃতি চ' আউট অফ 10 আপুনি প্ৰনছটো কিমান ৰেট কৰিব 10 wow okay octopus 6 oh that's average okay fries 10 amazing overall a good experience right very tasty food. Or pork And I just ate a small piece of pork and it was tasty. It was 10. Oh pork always 10 yeah and the zutho that you're drinking right now This is also 10. 10 mama very nice yeah এতিয়া খাইবলৈ এইবিলাক সব চেছ আৰু এতিয়া বিলটো দি পেলাই বাহিৰ গৈ পেলাই তাতে লগ পাই আছো Alright guys, so এতিয়া আমি মিনিষ্ট্ৰি অফ পৰ্কৰ পৰা খাই মেলি জাষ্ট ওলাই আহিলোঁ মই ইমান এটা চি ফুডৰ ফেন নহয় বাট দেন ঠিকে আছিলে ফুডটো তাতে মই স্পেচিয়েলি পৰ্ক ৰিপছটো বহুত ভাল লাগিছিলে আৰু পটেটো যোনটো চিপছ আছিলে সেইটো আমেজিং আছিলে চ' মই বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ বাট এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ লাহেকৈ আজি এইটো সৰু ব্লগত আপোনালোকে প্লিজ ছাপৰ্ট দেখাওক নিজৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিৰ কাৰণে এইখিনিয়ে বাই